Hello friends, কি খবৰ? আপোনালোক সকলোকে মই জৰিস্মিতা আৰু অৰুণে আমাৰ চেনেল Ajurz worldলৈ স্বাগতম জনাইছো। এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হয়। আমি কোকো বিচত আইছো Arabian seat dolphin ride কৰিবলৈ। আশা কৰো dolphin দেখা পাম বুলি। ইয়াত এখন নাওত 10 জন মানুহ যাব দিয়ে আৰু প্ৰতিজনৰে পৰা 300 টকাকৈ লয়। আমি আৰু আগলৈ গৈ আছো ডলফিন দেখা পাম বুলি। খুবেই ভাল লাগিছে। পানীৰ চিটিকনিবোৰ মুখত পৰি আছে, বতাহো দি আছে। হেয়া অকণমান বগাকৈ ওপৰ ফালে ওলাই আছে দেখিছানে? সেইটো এটা চাৰ্চ হয়, ৰিচ মেগছ চাৰ্চ। ইয়াত মাৰ্ডাৰ 2 ফিল্মখনৰ শ্বুটিং হৈছিলে। ইয়াৰে সন্মুখতে আপোনালোকে অৰেঞ্জ কালাৰ কেপ থকা বাংলো এটা দেখিব। সেইটো হাছিনা মান জায়েগি যে ফিল্মখন গোবিন্দা আৰু সঞ্জয় দত্ত আছিলে, সেই ফিল্মখনৰ শ্বুটিং প্লেচ হয়। এটা ডায়মণ্ড মাৰ্চেণ্ট জিমি কাটকাৰ বুলি মানুহ এজনৰ ঘৰ হয়। আগলৈ গৈ আমি আগুৱাডা ফৰ্ট পাম। ইয়াত বাঘি 2 ফিল্মখনৰ শ্বুটিং হৈছিলে। টাইগাৰ শ্ৰফে যে ৰিয়াক বিচাৰি ড্ৰাগছ মাফিয়াৰ লগত ফাইট কৰিছিলে, সেই চিনটো ইয়াতে বনোৱা হৈছিলে। আপোনালোকক মই মোৰ নেক্সট ভিডিঅ'টোত গোলমাল আৰু সিংঘম ফিল্মখনৰ শ্বুটিং প্লেচবোৰ দেখুৱাম। সেইকাৰণে আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ভাল পালে কমেণ্ট ছেকশ্যনত মেনশ্যন কৰি দিব। এয়া দেখিছেনে বোটখন? এইখন আমাৰ ফেলো বোট হয়। আমাৰ লগত কম্পিটিশ্যন লাগিছিলে এণ্ড ফাইনেলি আমি হাৰি গ'লো। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? অৰুণ হিয়াৰ। কিবা এটা জৰুৰ গণ্ডগোল কৰি আছে। আহি দেখিছেনে বাৰু? কি ফাল্টুৰে, মোক ভিডিঅ' কৰি আছো কৈ নিজৰ ভিডিঅ' বনাই আছে। অথনিৰে পৰা এনেই পষ্ট দি থাকিলোঁ। ৰবা, মোৰো টাইম আহিব, ময়ো দি আছোঁ তোমাক। তো ইয়াত কি হ'ল, এই যে কাষৰ নাওখনে কৈ আছে ৰাইট ছাইডে চাবলৈ, সেয়া তেওঁলোকৰ ৰাইটৰ কথা কৈ আছে। কিন্তু আমাৰ হ'ব লেফ্ট ছাইড, মানে ডলফিন আছে আমাৰ লেফ্টত। আমাৰ মহাশয়ে কি কৰিছে, নিজে লেফ্টৰ ফালে ঠিকেই চাই আছে আৰু কেমেৰাটো পইণ্ট কৰি আছে ৰাইটৰ ফালে। ক'ৰ পৰা কেমেৰাত ডলফিন ওলাব? অদ্ভুত টেলেণ্ট ভাই, মানিব লাগিব কিন্তু। দেখিছানে ডলফিনটো? দেখিলা? নেদেখিলা? তুমি দেখিছা? দেখিলোঁ। তুমি চেলফি উঠাত ব্যস্ত আৰু ক'ত দেখিলোঁ? इधर ही आ रहा है। তো প্ৰথমটো ডলফিন দেখিবলৈ সক্ষম হ'লোঁ। তো আমি আগৰ ঠাইডোখৰ ডলফিন দেখাত বৰ এটা সফল নহ'লোঁ। তো এতিয়া গৈ আছোঁ বেলেগ এডোখৰ ঠাইলৈ।
কি মজা হৈ পৰিছে সাগৰখন নহয়নে? তো ইয়াত আমি আৰু ডলফিন দেখা পাম বুলি ভাবিছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো ডলফিন ৰাইড শেষ, উভতি আহি আছোঁ। বেলিও ডুবু হৈছে, গধূলি হৈ আহি আছে। সুন্দৰ এটা পৰিৱেশ। যদিও ডলফিনে আমাক অকল পিঠিহে দেখুৱালে, অভাৰঅল অভিজ্ঞতা বহুত ভাল লাগিল। তো আপোনালোকে চাই ভাল পালে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত। লগতে ছাবস্ক্ৰাইব কৰিব আজুৰ্জ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ এনেকুৱা ভিডিঅ' আৰু আহি আছে। আকৌ লগ পাম।